নমস্কাৰ আজি এই ভিডিঅ'টোত আসাম প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ ওপৰত পাৰ্ট 2 লৈ আহিছোঁ পাৰ্ট 1 ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই মই ডেসক্ৰিপচনৰ লিংকটো দি দিম সেই ভিডিঅ'টো এবাৰ চাই ল'ব এটো পাৰ্ট 2 লৈ আহিছোঁ আসাম প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ প্ৰথম কোৱেশ্চনটো চাওঁচোন আহক একৰ্ডিং টু দা লিজেণ্ড বানাসুৰ দা পাৱাৰফুল অসুৰা কিং অফ শোণিতপুৰ হেড বিভিন্ন তথ্য অনুসৰি শোণিতপুৰৰ ৰজা বান ৰজাৰ তেওঁ কেইটা বাহু আছিল বুলি বিশ্বাস কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 1000টাৰ আৰ্মছ 1000টাৰ বাহু আছিল বুলি বিশ্বাস কৰা হয় ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক কোৱেশ্চন নম্বৰ 2 হু ওয়াজ দা ডটাৰ অফ বানা ৰাজা বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ উষা ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক কোৱেশ্চন নম্বৰ 3 হু মেৰিড উষা দা ডটাৰ অফ অসুৰা কিং বানা বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি অনিৰুদ্ধ Question number 4 অনিৰুদ্ধ was the grandson of অনিৰুদ্ধ কাৰ নাতি আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি কৃষ্ণ Question number 5 who abducted অনিৰুদ্ধ from Dwarka through supernatural powers and brought him to Usha অতি প্ৰাকৃতিক শক্তিৰ জৰিয়তে দ্বাৰকাৰ পৰা অনিৰুদ্ধক কোনে অপহৰণ কৰিছিল আৰু উষালৈ লৈ আহিছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি চিত্ৰলেখা ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক Usha the daughter of Asura king Bana and Prince Aniruddha had a secret marriage called Usha আৰু অনিৰুদ্ধৰ মাজত যি গোপন বিবাহ হৈছিল সেই বিবাহখনৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি গন্ধৰ্ব বিবাহ Question number 7 Banasura the king of Shonitpur was a great devote of শোণিতপুৰৰ ৰজা বানাসুৰ এজন মহান ভক্ত আছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ শিৱা Question number 8 Mahabhairav and Rudrapad temple of Tezpur was built in the reign of Tezpuৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বানাসুৰ Question number 9 The Nagsankar temple is believed to be built by নাগশংকৰ মন্দিৰটোৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি নৰশংকৰ Question number 10 Which of the following is the most powerful and celebrated king of the ancient Pragjyotisha নিম্নলিখিত কোন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজা এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি নৰকাসুৰ Question number 11 Which of the following was the chief weapon of war in ancient Assam নিম্নলিখিত কোনটো প্ৰাচীন অসমত যুদ্ধৰ মুখ্য অস্ত্ৰ আছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পৰশু ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে 12 The character Chand Saudagar is found in the tale of চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি বেহুলা প্ৰশ্ন 13 Which of the following place was famous for astrology নিম্নলিখিত কোনখন ঠাই জ্যোতিষশাস্ত্ৰৰ বাবে বিখ্যাত আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষপুৰ Question number 14 In ancient time Assam was formerly known by the name of পুৰণি সময়ত অসমক কি নামেৰে জনা গৈছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কামৰূপ Question number 15 Which city is called the city of Eastern astrology কোনখন চহৰক পূবৰ জ্যোতিষশাস্ত্ৰৰ চহৰ বুলি কোৱা হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষপুৰ Question number 16 The ancient city Bengmara is presently known as পুৰণি সময়ত যি বেংমৰা নাম আছিল বৰ্তমান কি নামেৰে জনা যায় ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব সি তিনিচুকীয়া ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক Which of the following is in the correct chronological order of the Danav dynasty তলৰ কোনটো দানৱ বংশৰ সঠিক কালক্ৰমত আছে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি মহিৰংগ সম্বাসুৰা ৰত্নাসুৰা ঘটকাসুৰা ইয়াত আপুনি প্ৰথমটো আৰু শেষৰটো মনত ৰাখিলে হ'ব তেতিয়া মনত ৰাখিবলৈ অলপ সুবিধা হ'ব Question number 18 Which one of the following epic is considered as the highest source of the prehistory period of Assam নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি কালিকা পুৰাণ Question number 19 The Burunjis are বুৰঞ্জীবোৰ কি হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ক্ৰনিকলছ ঐতিহাসিক ঘটনাবোৰৰ এক তথ্যগত লিখিত বিৱৰণ
20 নম্বৰ প্ৰশ্নটো চাওঁচোন আহক হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ ভৌম ডাইনেষ্টি ভৌম ৰাজবংশৰ শেষ শাসক কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বজ্ৰদত্ত নেক্সট প্ৰশ্নটো চাওঁচোন আহক দ্য আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম কি এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ মহিৰংগ দানৱ কুৱেশ্যন নম্বৰ 23 দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ কোনটো আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বৰ্মন বংশ কুৱেশ্যন নম্বৰ 25 ইন হুইচ কাণ্ট্ৰি দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগেন কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 4th চেঞ্চুৰী যিহেতু প্ৰি হিষ্ট্ৰী পিৰিয়ড 4th চেঞ্চুৰী ইমানতে সমাপ্ত হয় আৰু 4th চেঞ্চুৰীৰ পাছৰ পৰা যিখিনি কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম